তাৰপিছত মই ষ্টেজত আৰু লাষ্ট গীতটো মই গাবলৈ গলো তাৰপিছত মোক গাত ধৰি পেলাই কৈছে তাৰপিছতে কি কৈছে কাপোৰ কি ইয়াতে বোলে কাপোৰ খুলি আৰ্টিষ্টক পঠাই দিয়ে ইয়াত বোলে আৰ্টিষ্টক বোলে কাপোৰ খুলি অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে হঠাৎ কি হ'ল কণ্ঠশিল্পী হিয়া মেধিৰ লগত জানিলেতো আপুনিও আচৰিত হ'ব। আহকচোন ভিডিঅ'টিৰ জৰিয়তে এবাৰ চাই লওঁ। হাপুৰ ৰাজাঘাটত আমাৰ অনুষ্ঠান আছিল। সুন্দৰভাৱে অনুষ্ঠান হৈ গ'ল আমাৰ। তাৰপিছত আমাৰ মই আছিলোঁ আৰু পল আকাশ, প্ৰীতম কাশ্যপ আমি আছিলোঁ। যেতিয়া মই গাই পেলাই মই গালোঁ, তাৰপিছত পল আকাশ গাইছে। পল আকাশে যেতিয়া গাইছে তেতিয়া পল আকাশৰ যিটো ফটোগ্ৰাফাৰ তেখেতক বহুত বেয়াকে জয়ন্ত বৰ্মন বগা বুলি কয়। এই জয়ন্ত বৰ্মনে বহুত বেয়াকে মাৰিছে। কাণ মাৰি পেলাই তাক একদম অৱস্থা নোহোৱা কৰিছে। ইমান মাৰিছে, এটা কাৰণতে মাৰিছে, সেইটো হৈছে ফটো তুলিব লাগে। ফটো সি মেমৰিটো কম আছে বুলি কৈছে, ফটো অলপ কমকৈ তুলিম বুলি কৈছে, সেইটো কাৰণত বহুত বেয়াকে মাৰিছে। তাৰপাছত গ'ল, আমি অনুষ্ঠান শেষ কৰিম, কমিটি আমাক মাত চাত দিলে। কমিটিৰ একো দুখ নাই, আমি এইখিনিতে কমিটি আমাক সহায় কৰিছে আৰু কমিটিৰ ওপৰত আমাৰ কোনো আক্ষেপ নাই। কথাটো হ'ল জয়ন্তৰ ওপৰত আক্ষেপ আছে আৰু তেওঁৰ ককায়েকৰ ওপৰত আক্ষেপ আছে। তাৰপাছত তেওঁৰ বন্ধু তিনিজন আছে। তাৰপাছত মই ষ্টেজত আৰু লাষ্ট গীতটো মই গাবলৈ গলো তাৰপাছত মোক গাত ধৰি পেলাই কৈছে তাৰপিছতে কি কৈছে কাপোৰ কি ইয়াতে বোলে কাপোৰ খুলি আৰ্টিষ্টক পঠাই দিয়ে ইয়াত বোলে আৰ্টিষ্টক বোলে কাপোৰ খুলি পেলাই আৰ্টিষ্টক বোলে পঠাই দিয়া ৰেকৰ্ড আছে। মামাক চবৰে কাপোৰ খুলি দিবহি মানে। তাৰপিছত ৰবিদা আকৌ বোলে এনেকে মাৰা ৰেকৰ্ড আছে, এইবিলাক কৈছে হেঙুল থিয়েটাৰত কৈ থাকোতে। তাৰপিছত সেইটো গ'ল। তাৰপিছত আমি কমিটি আমাক লৈ গ'ল। আমাৰ কমিটিৰ একো আপত্তি নাই, তেওঁলোকে ইমান কষ্ট কৰি পেলাই লৈ গ'ল। টেনচনতো আছিল তেওঁলোকে, আমি আমাক এইখিনি অপমান কৰাৰ কাৰণে তেওঁলোকো দুখিত আচলতে। আমি গ'লো, বহিলো। তাৰপাছত শুনিলো আমাৰ কিবৰ্ডিষ্ট আৰু আমাৰ গিটাৰিষ্ট আহি পেলাই মোক কৈছে যে তোমাৰ ভাইটিক মাৰি আছে। তো মোৰ ভাইটি তাক মাৰিছে চকী দুখনেৰে জয়ন্ত বৰ্মনে এই বুকুত মাৰিছে। তাৰপিছত গাড়ীখন উলিয়াব দিয়া নাই, গাড়ীখন ধৰিছে। তাৰপিছত ইয়াৰ পাৰ্চটো লৈ গ'ল। তাৰপিছত গাড়ীত উলিয়াইছে বহুত বেয়াকে। তাৰপিছত গ'ল, তাৰপিছত আকৌ অকমান লাগিল মেলিল, তাৰ গোটেই আমাৰ কিবৰ্ডিষ্ট মানুহক ইয়াক মাৰিছে। তাৰপিছত ইন্দুকেশক মাৰিছে, প্ৰীতম কাশ্যপ আমাৰ ছিংগাৰ মাৰিছে, প্ৰীতমকো মাৰিছে, জিৎ চৌধুৰী পেডিষ্ট আমাৰ তাক মাৰিছে। গতিকে আমাৰ গোটেই কেইজনকে কমিটিও মানে ধৰি ৰাখিব পৰা নাই ল'ৰাজনক, তেনেকুৱা হৈছে। আৰু কমিটিৰ ওপৰত আমাৰ একো আক্ষেপ নাই, আমি কৈছো ভালকে, কোনো প্ৰব্লেমে নাই আমাৰ। এতিয়া আমি আহিছো চামতা আউটপোষ্টত, আমি এখন FIR লিখিছো।